কি মজা হৈছে একদম ধুনীয়া হৈছে ধুনীয়া আজি লাবাব টেঙা খাম আজি খদিয়াৰ পথাৰ লাবাতে খাম কি মজা আজি লাবাব টেঙা খাম আজি খদিয়াৰ পথাৰত আজি ৰ'দ দি আছে পুৰা আজি লাবাব টেঙা খাম আৰু একদম মিঠা লাবাব টেঙা কি মজা হেল্ল' গাইজ আজি আছো খদিয়াৰ পথাৰত আৰু ইয়াত দেখিছে নহয় বুৱাৰী আমাৰ সৰু মা ডাঙৰ মা আৰু এনাই ধান কাটি আছে আৰু এয়া ডাঙৰ দেউতাই অৰ্ডাৰ দি আছে যে সোনকালে ধান কাট মানে অকমান জিৰাব দিয়া নাই অকণ জিৰাইছে বাৰু আৰু চাই আছে আৰু যোগাৰ কৰি আছে তামোল চামোল কিবা কিবি খাবলগীয়া থাকিলে পানী চানী খাবলৈ যোগাৰ দি থৈছে ডাঙৰ দেউতাই ইয়াত বহি আছে দেখিছে নহয় অলপ দেখাই দিয়ক আৰু এতিয়া আমি আনি থৈছো লাবাব টেঙা এতিয়া লাবাব টেঙাৰে ধুনীয়াকৈ ৰ'দ দি আছে বিৰাট ৰ'দ এতিয়া মেক্সিমাম 11:30 বাজিছে ঘড়ী নাই কিন্তু এনে কাটিছো 11:30 বাজিছে এতিয়া আমি লাবাব টেঙা খাব যাম আৰু পথাৰত ধান কেনেকুৱা কাটিছে ইমানখিনি ধান কাটি দিলে ৰাতিপুৱাৰ পৰা দেখিছো নহয় 1 2 3 4 5 ডবা ধান কাটি দিলে 4জনে মানে 5 ডবা ধান কাটি দিছে খদিয়াত দেখিছো নহয় কেনেকুৱা ধান কাটিছে আৰু এইফালে ডাঙৰ এটাই মানে ইয়াত চাই আছে জালো আনিছে মাছ ধৰিম এতিয়া ময়ো ধৰিম আৰু মাছ ধৰি পেলাই ভাত চাত বনাই থোৱা আছে এতিয়া হেৰি কৰা হ'ব দেখাই দিয়ক দেখিছে ধান কাটা অকণমান দেখাই দিওঁ আপোনালোকক এয়া খদিয়াৰ ধান পথাৰ দেখিছে নহয় কিমান ডাঙৰ ধান পথাৰ আৰু যদি মোৰ ভিডিঅ' নতুনকৈ চাইছে নিশ্চয় ছাবস্ক্ৰাইব আৰু লাইক কৰি যাব আৰু আপোনালোকৰ এটা বহুমূলীয়া ছাবস্ক্ৰাইব আৰু লাইক আমাক ভিডিঅ' বনাত বহুত সহায় কৰে এতিয়া আমি ধান কেনেকৈ কাটি আছে তাকে দেখাবলৈ খুজিছোঁ খদিয়া পথাৰ দেখিছে নহয় মাহঁতে আৰু হেৰি বোৱাৰীহঁতে পুৰা হাঁহি ধেমালি কৰি ধান কাটিছে ধান কটা দিনাই লগা নাই এনেকুৱা ফূৰ্তি কৰি ধান কাটিছে মানে ইয়াত গান গাই আঘোণৰ পথাৰৰ গান আৰু কি কৈছে ধানৰ পথাৰৰ মাজে মাজে সৰু সৰু আলিয়ে ধুনীয়াকৈ গান গাইছে আৰু নাচিছে আৰু তেনেকৈ ধান কাটিছে বহুত ধুনীয়া হৈছে ইয়াত এনেকুৱাই ধান কাটে আৰু ইয়াত ধানৰ বিৰাট ডাঙৰ বিৰা নবয় কিন্তু হাতৰ মুঠি যিমান ধৰে তিমানে ধান বান্ধি পেলাই থৈ যায় এনেকৈ ধুনীয়াকৈ থৈ যায় আমি দেখুৱাই আছোঁ বৰ্তমান কাটি খাব লাগে এতিয়া লাবাব টেঙা খাবলৈ গৈ আছে বৰ্তমান আপোনালোকে চাই থাকিব আৰু লাবাব টেঙা এতিয়া কাটি এতিয়াও কাটা বচা হৈ গ'ল এতিয়া সকলোৱে ইয়াৰ লাবাব টেঙা খাই আছে মিঠা নাই হেৰি কেনেকুৱা লাবাব টেঙা মিঠা এইটো মিঠা হৈছে ন গৰমৰ বতৰ লাবাব টেঙা খুৱাই বহুত টেষ্টি আজি পুৰা মই ওপৰত খাই চাওকচোন হেল্ল' গাইছ লাবাব টেঙা খাইছোঁ হয় নেকি আমাৰ এয়া চেপা খোৱাৰ হেৰি দেউতা হয় আৰু আমাৰ এয়া মায়ে হয় ডাঙৰ মায়ে সৰু মায়ে এইটো বোৱাৰী আছে এইফালে এনাই আছে সকলোৱে মিলি জুলি আমাৰ বেটাও আছে ইয়াৰ লগতে সকলোৱে মিলি জুলি এয়া লাবাব টেঙা খাই আছোঁ ধান জুৰিব আছে অলপ কাটিবলৈ আছে বেছি নাই আৰু 1 ঘণ্টামান লাগিব এতিয়া কি মজা কি মজা হৈছে একদম ধুনীয়া হৈছে ধুনীয়া Ya tengah khas deh, Indo. Aku puisi, jangan jauh ke, gue ini gak ada.
কোনে কোনে পল্লৱ তাৰপিছত সমীৰণ অপূৰ্ব জলিকা খাবলৈ লৈ পেলাই আহিছে কি জানি জিভাৰ পানী পৰি গৈছে চাগে আপোনালোকৰ ন মজা কি মজা ৰসখিনি খাই দিওঁ ৰসখিনি কি মজা টেষ্টি আৰু এটা হেৰি কি হ'ল শেষ হৈ গ'ল খাই এটা লওঁ দেই হাত ধুই লৈছোঁ আমাৰ এয়া বোৱাৰী আৰু এয়া মায়ে ডাঙৰ মায়ে কাটি আছে ইয়াত সুধো ইয়াত ধান কাটি কেনেকুৱা লাগিছে মায়ে ভালে লাগিছে ধানটো অকণমান পাতলা আছে হয় এতিয়া দুপৰীয়া সময়ত লবা টেঙা খাই আহিলোগে হয় 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 এতিয়া আকৌ আহিছো হয় মাৰি কিনে যাবলৈ বেছি নাই আৰু এয়া অকণমান আছেগে হয় 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 অলপ পাছবেলা মূৰীয়া এটামগে হয় 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 খাবগে দুবাৰটো আৰু খেতি এতিয়া আকৌ ভাতৰ যোগাৰটো বাৰু কৰা নাই হয় 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 ঘৰত গৈ কিনে খোৱা যোগাৰ কৰিব লাগিব আৰু খেতিটো ইয়াতে অকণমান লগোৱা হৈছিলে আমাৰ হয় 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 মাকৰ ঘৰ খুৰী এজনীয়ে লগাইছিলে হয় 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 তাতে অকণমান তাই ধানটো ঘৰলৈ নিয়া হ'ব আৰু হয় 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 সেয়াই আৰু ধানটো ইমান এটা বাৰু হোৱা নাই চাগে না হৈছে ধানটো ইমান ভাল নাই হোৱা আৰু বাম যে অকণমান পানী নহ'ল পানীৰ পৰা দুখ হ'ল হয় নেকি হয় হয় দেখিলে শদিয়া পথাৰত আৰু টেঙা চেঙা খাই আমি আজৰি হৈ গ'লো এতিয়া পথাৰতে আছো বৰ্তমান আৰু চাহা লৈ গৈ টেঙা চেঙা খাই আহিলো আৰু এতিয়া ভিডিঅ'টো বেছি দীঘল কৰি নাথাকো আজিলৈ শদিয়া পথাৰতে ইমানতে সামৰি মাৰিছো জয় আই অসম জয় ভাৰত।